নমস্কাৰ। আজি অমৰনাথ যাত্ৰাৰ অন্য এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আগৰ পাৰ্টটো অকণমান ৰিক্লিপ মই এইটো পাৰ্টত দেখুৱাইছোঁ। যিসকলে আগৰ পাৰ্টটো চোৱা নাই এবাৰ চাই ল'ব। আপোনালোকৰ এটা সৰু লাইক আৰু এটা কমেণ্টে আমাক বহুত উৎসাহ যোগায়। আগৰ পাৰ্টটোত লাইক আৰু কমেণ্ট কৰি আপোনালোকে যিখিনি আশীৰ্বাদ প্ৰদান কৰিছে তাৰ বাবে মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ থাকিল। তো বেছি দেৰি নকৰোঁ, আজি অমৰনাথ যাত্ৰাৰ ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰোঁ। নমস্কাৰ, মই অংকুৰ বৰা। বৰ্তমান আপোনালোকে ইউটিউবত চাই আছে। যদি জম্মু বেছ কেম্পৰ পৰা পেহেলগাম গৈছে তেন্তে 12টাৰ পৰা 1টা বজাৰ ভিতৰত আপোনালোক পেহেলগাম চেকপোষ্ট পাই যাব। পেহেলগাম চেকপোষ্টত পুনৰ আপোনালোকৰ সকলোবোৰ বস্তু চেক কৰা হয়। মোৰ মতে আপোনালোকে সেইদিনাখনেই যাত্ৰা আৰম্ভ নকৰিব। পেহেলগামত এদিন থাকি আপোনালোকে পিছদিনাখন মৰ্ণিং টাইমত যাত্ৰা আৰম্ভ কৰিব। আৰু যদি বতৰ বেয়া থাকে আপোনালোকতো সেইদিনা যাত্ৰা কোনো বৈধেই কৰিব দিয়া নহয় তাৰ পৰা পেহেলগাম চেকপোষ্টৰ পৰা। আৰু পেহেলগামৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা মই নকওঁৱেই, আপোনালোকে ভিডিঅ'টোত অলৰেডি দেখিছে চাগে প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে, কিমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। পেহেলগামত খোৱাৰ কোনো প্ৰব্লেম আপোনালোকে নাপায়, কাৰণ আপোনালোকে যোনটো বেছ কেম্পত থাকিব সেই কেম্পতে আপোনালোকে সকলো ধৰণৰ খোৱা যোগাৰ ধৰা হ'ব। মাছ, মাংস, কণী আৰু নিচাজাতীয় দ্ৰব্যৰ বাহিৰে আপোনালোকে সকলোবোৰ বস্তু পেহেলগাম বেছ কেম্পতে খাবলৈ পাব। আৰু তাৰ বাবে কোনো ধৰণৰ পইচা পে' কৰিব নালাগে, আপোনালোকে সকলোবোৰ ফ্ৰীতে খাব পাব। পেহেলগামৰ পৰা চন্দনবাৰী যাবলৈ আপোনালোকে সৰু গাড়ী পাই যাব। পেহেলগামৰ পৰা চন্দনবাৰী যাবলৈ আপোনালোকে গাড়ীত খৰচ কৰিব লাগিব 150 পৰা 200ৰ ভিতৰত। পেহেলগামটো চন্দনবাৰী ৰাস্তাৰ সৌন্দৰ্য অৰুণাচল প্ৰদেশত থকা যদি টাৱাং গৈছে তেন্তে ছেম একেই দেখা পাব। আৰু যদি টাৱাং যোৱা নাই তেন্তে মোৰ চেনেলত টাৱাঙৰ ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। চন্দনবাৰী চেকপোষ্টত আপোনালোকৰ সকলোবোৰ বস্তু পুনৰ চেক কৰা হ'ব। আৰু আপোনালোকে যদি কিবা কাৰণত ৰেইনকোট দিয়া নাই, ৰেইনকোট লৈ ল'ব পাৰে, তাত অতি কম দামত পোৱা যায় ৰেইনকোট। আৰু কাৰণ ৰেইনকোট বহুত প্ৰয়োজন হয়। আৰু অমৰনাথ যাত্ৰা কৰিবৰ কাৰণে আপোনালোকক কি কি সামগ্ৰীৰ প্ৰয়োজন হয় তাৰ বিষয়ে যদি আপুনি বিচাৰে মই আপোনালোকক এটা ভিডিঅ' বনাই দিব পাৰিম। আপোনালোকে এটা কমেণ্ট কৰিব তলত। যদি আপোনালোকৰ জম্মুৰ পৰা পেহেলগাম আহি পেহেলগামৰ পৰা চন্দনবাৰী আহোঁতে এই দুদিনত আপোনালোকৰ গা বিশেষ বেয়া হৈছে তেন্তে আপোনালোকে ঘোঁৰা বা পালকি দুটাৰ ভিতৰত যিকোনো এটা ল'ব পাৰে। ঘোঁৰা বা পালকিৰ চাৰ্জ দুইটাই বেলেগ বেলেগ হ'ব। মোৰ মতে আপোনালোকে যদি অমৰনাথ যাত্ৰা কৰিছে লাহে ধীৰে হ'লেও খোজকাঢ়িয়ে যাত্ৰা সম্পূৰ্ণ কৰক। লাগিলে যাত্ৰা সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে তাৰ পৰা ঘোঁৰা বা পালকি ল'ব পাৰিব। চন্দনবাৰীৰ পৰা আপোনালোকৰ পেডেল যাত্ৰা আৰম্ভ হয় অমৰনাথ যাত্ৰাৰ কাৰণে। চন্দনবাৰীৰ পৰা খোজকাঢ়ি যেতিয়া যাত্ৰা আৰম্ভ কৰিব তেতিয়া খোৱাৰ কোনো প্ৰব্লেম নাপাব। আপোনালোকে সকলো ধৰণৰ বস্তু আপোনালোকে ফ্ৰীতে পাব। খালি পানী আৰু ক'ল্ড ড্ৰিংক যদি কিনে তেন্তে এক্সট্ৰা পইচা চাৰ্জ ল'ব। তাৰ বাহিৰে আপুনি সকলোবোৰ খোৱা বস্তু ফ্ৰীতে পাব। চন্দনবাৰীৰ পৰা আপোনালোকে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে বা ঘোঁৰাতে যাত্ৰা আৰম্ভ কৰে নাইবা পালকিতে যাত্ৰা আৰম্ভ কৰে। এদিনত আপোনালোকক চেষ্টনাগ লেকলৈকেহে যাবলৈ দিয়া হয়। চেষ্টনাগ লেকত গৈ আপোনালোকে পেহেলগামত পোৱাৰ নিচিনাকৈ বেছ কেম্প পাই যাব। তাত আপোনালোকে কেম্প লৈ পেলাই ৰাতি থাকি
পিছদিনাখন পুনৰ আকৌ যাত্ৰা আৰম্ভ কৰিব পাৰিব। যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ গৈছে সেয়েহে চেষ্টনাক লেকৰ পৰা অমৰনাথ যাত্ৰা সম্পূৰ্ণ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।